হাঁহৰ পোৱালি মুৰ্গীৰ পোৱালি কেনেকৈ ৰাতি উঠি খাই আছে দেখোন ৰাতি এতিয়া 12টা বাজে এতিয়া খাই আছে ভোক লাগিছে কান্দা কাটি আৰম্ভ হৈছিল খাব দিয়া হৈছে কেনে শাহজান চাওক ওলকবি খাই আছে যে ওলকবি কাটিছোঁ চব্জি বনাবৰ কাৰণে কেঁচাই খাই আছে এতিয়া খাওক টেষ্টি কেঁচা বস্তু খালে বেছি ভাল না পেট ঠাণ্ডা থাকিব মাথা ঠাণ্ডা থাকিব শৰীৰো ঠাণ্ডা থাকিব যিয়ে হওক এতিয়া দেখা পাইছে এই যে মই ওলকবি ইয়াতে কাটি থৈছোঁ এই ওলকবিবিলাক কাটি মাজৰ ওলকবিবিলাক ভাল দেখা নাযায় সৰু সৰু এতিয়া বোধহয় বইল হ'ব না নাই আল্লাই জানে আৰু চেম দেখা পাইছে গছৰ চেম মানে ইয়াতে অলপ লেতেৰা পেতেৰা দেখা পাইছে মানে পকা পকা থকা আধাখিনি লোৱা যাব আধাখিনি লোৱা নাযাব কাৰণ আজি মা 5 কেজি চেম উঠাই বিক্ৰী কৰিছে বিক্ৰী কৰিব দিছে মানে বিক্ৰী কৰা হৈ গৈছে অলৰেডি তে 15 টাকা কেজি তে 5 কেজি চেম বিক্ৰী কৰিছে আৰু এইখিনি মানে সেই তাৰে পৰা বাচি পকা থকাবিলাকতো মানুহে নল'ব সেইখিনি ৰাখি দিছে মানে এক চাইডত পকা আৰু এক চাইডত পোৱা যাব সেইখিনি মই চেম ভাজি কৰিম আৰু এটা দেখা পাইছে মটৰৰ বাকলি দেখা পাইছে মটৰ শাহজানক বইল কৰি দিছোঁ মা বইল কৰিছে শাহজানে মটৰ খাই বিৰাট ভাল পায় কেঁচাই খায় সেইকাৰণে আজি বইল কৰি দিয়া হৈছে এয়া চাওক কিন্তু আজি নাখায় বইল কৰি দিয়া হৈছে নাখায় কিবা হৈছে মানে নাখায় বইল কৰা বস্তু ভাল লগা নাই নেকি তাৰ মুখত নাখায় কাৰণে মই দেখোঁ ঢাকি থওঁ খাব ঢাকি থৈ দিওঁ দেখোঁ চব এই হাউচ পেলাই যাব যে ঢাকি থৈছোঁ নাখালে কি হ'ব এই যে চেম ভাজিত দি দিম আৰু ধনিয়া পাত দেখাই পাইছে ইয়াতে ধনিয়া পাত ফ্ৰেছ একেবাৰে ৰাতিপুৱা আনিছে ৰ'ব ধনিয়া পাত দি কি কৰিব আৰু দেখা পাইছে ইয়াতে কমলা টেঙা এই যে কমলা টেঙা 4টা কমলা টেঙা আছিল তাৰে মাজত চব 3টাই পচা 4টা নহয় 6টা আছিল আৰু 2টা ভাল আছে থৈ দিছোঁ 3টা পচা এটা এৰাইছোঁ শাহজানে খাব দিছোঁ এটাও নাখায় মই খালোঁ 2-3 আৰু এটা আছে নাখায় একেবাৰে পচি গৈছে কোনদিনা আনিছে এতিয়া মই চব্জিখিনি কাটি লওঁ চব্জি আজি মাছেদি হ'ব মাছ মই দেখাম পিছত আপোনালোকক এতিয়া মই মানে আব্বাৰ মাৰ ৰুমত আহি চব্জি কাটি আছোঁ শাহজানে এতিয়া ধনিয়া পাতৰ চেছ কৰি দিব থৈ দিয়ক তাতে বিছা আছে সেইকাৰণে মই দূৰত থৈ দিছোঁ থৈ দিয়ক গ্ৰীণ কালাৰৰ বিছা আছে বুজি পাইছে ধনিয়া পাতত না গ্ৰীণ কালাৰৰ বিছা সেইকাৰণে মই দূৰত গুচাই দিছোঁ যা পেলাই দিব লাগিব থাক তে মই চব্জিখিনি কাটি লওঁ এতিয়া দুপৰীয়া বাজে দিম এটা শাহজানে ষ্টেচন কৰি আছে মানে ভিডিঅ' কৰিম 1টা বাজে তে মোৰ ৰান্ধা দেৰি হৈ গ'ল চব্জি টব্জি কাটি দেৰি হৈ গ'ল এইটো দেখা পাইছে ইয়াতে বইল দিছোঁ মই এই যে কি কয় ওলকবি বইল দিলে ভাল হয় বইল দি ৰান্ধিব লাগে বইল দিছোঁ দেখাই নাযায় আৰু ইয়াতে মোৰ চব হৈ গৈছে শাহজানৰ গাখীৰত দি গৈছে এই যে চাহ খাইছোঁ যে কাপ ধোৱাই নাই ৰাতিপুৱা এই যে শাহজানৰ গাখীৰ গৰমে কৰা নাই এতিয়ালৈকে ইয়াতে দেখা পাইছে যে মাছ ধুই থৈছোঁ এই মাছেদি মই কি বনাম এই যে ওলকবি বনাম ইয়াতে ধনিয়া পাত জলকীয়া আৰু পিঁয়াজ কাটি থৈছোঁ পানী লাগব নিদিব আৰু এইখিনি দেখা পাইছে ইয়াতে দেখালোঁ যে ঘৰৰ চেম আৰু ঘৰৰ বেঙেনা এই দুটা মানে অলপ ভাজি কৰিম এইখিনি আৰু ইয়াতে দেখা পাইছে মূলা শাক এইটো আমাৰ ঘৰৰে মানে কেইটামান ভালে 10 টকাৰ মূলাৰ গুটি ৰুই দিছিল কেইটামান গছ হৈছিল বাকীবিলাক হোৱাই নাই যিকেইটা গছ হৈছিল ডাঙৰ হৈ ফুল লাগি গৈছে অলৰেডি তুলিব দিছোঁ পাত এই ভণ্টি কি কৰিছে পাত তুলিব যাওঁতে গছে উঠি আহিল বালি মাটি যিহেতু গোটেইকেইটা গছে তুলি পেলালোঁ উঠাই পেলালোঁ এতিয়া যি হওক এইকেইটা মাত্ৰ হৈছে এইকেইটাতো এইখিনি হৈ যাব অলপখিনি নহ'বই আমাৰ 4জনৰ ভাবিছোঁ অলপ লগতে পানীলাওৰ শাক আনি দিম পাত সেইকাৰণে আগত এইখিনি কৰি লওঁ দেৰি হৈ গৈছে দিম তে মই আগত চব্জিখিনি বহাই লওঁ এতিয়া মই চব্জিখিনি বহাম চব্জি মানে প্ৰথমতে মই মাছখিনি বইল দিম মানে মাছখিনি সোমবাৰে দিম এই যে তেল দি আছোঁ কেৰাহী অলৰেডি গৰম হৈ গৈছে প্ৰথমতে মাছখিনি হোৱাৰ পিছত তাৰপিছত বাকী চব্জিখিনি কি কয় মাছখিনি যিহেতু ভাজা নাই ফ্ৰাই কৰা নাই দেখা পাইছে যে মাছ নাই ৰে নিজে কৰিব ৰ'ব Dia istendi toisetot. Mutta me din toisetot. Olette leka totam. Ja tamsa. Me tati diu. Ma diu. Aku lama ngomong. দেখা পাইছে ওই মাছ মানে ভাজা নাই না ভাজা করে
মোবাইলটা ললো মানে কান্দা আরম্ভ করে মানে ভিডিও করবো সব করে দেখো মাছ না হলে তুই ধারান রান্ধি আছে তো সবাই লাগবে আল্লাহ জানি আমি সারাদিনে ভিডিও করবো এগুলো তুলবো কিছু করিব নোৱাৰে এই কারণে মই লৈছো কাৰণে এই কান্দি আছে ক'ত যাই কান্দি আছে সব এই যে নাকি কান্দি আছে এই ইস কান্দার কি দেখো এতিয়া মানে ওলকবিখিনি বহাই দিম শাহজাহান এতিয়াও কান্দি আছে চব তেনেকেই কান্দি আছে মাছ অলপ উঠাই ৰাখিলোঁ এইখিনি মই কিহত দিম এই যে ওলকবিত দিম আৰু বাকীখিনি এনে ৰান্ধিম ভাল লাগে এনে ৰান্ধিলে ঠাণ্ডা দিন এনে যদি ৰান্ধি ৰাতিপুৱা খোৱা যায় একেবাৰে গেলি নিচিনা জমি থাকে এতিয়াও কান্দি আছে পানী দিলোঁ চব্জিত আৰু সেইখিনি চব্জিও হৈ গৈছে শাহজাহানৰ কাৰণে যে মটৰ বইল কৰা হৈছিল খোৱা নাই সেইকাৰণে মটৰখিনি দি দিছিলে দেখিছে এক হাতত শাহজাহান কলাত আছে আৰু এক হাতত কষ্ট হয় বিৰাট কৰোঁতে ইমান কষ্ট কৰি ভিডিঅ' কৰোঁ তথাপিও আপোনালোকে ছাবস্ক্ৰাইব নকৰে ভাল মনটোৱে বেয়া হৈ যায় না মুনি এতিয়া দেখক এই যে সব হৈ গৈছে মোৰ ৰন্ধা মানে চব্জি হৈ গৈছে ইয়াতে দেখা পাইছে ভাজি যাম ওলাইছে কেনেকৈ আল্লাহ ৰ'ব ইয়াতে দেখা পাইছে যে বেঙেনা আৰু যে চেম দি ভাজি কৰিছোঁ তাৰপিছত ইয়াতে যে ক'লোঁ যে মটৰ আৰু মাছ দি বনাইছোঁ ইয়াতে তাৰপিছত মুনি ৰ'ব কামোৰ মাৰিব ইয়াতে মাছ আৰু এই যে ওলকবি দি বনাই থৈ দিছোঁ এনেকৈ ঢাকি তাৰপিছত এতিয়া লাষ্টত কি কৰিছোঁ ভাত বহাইছোঁ আৰু গাখীৰ শাহজাহানৰ কাৰণে গাখীৰো গৰম দিছোঁ যে গাখীৰ বইল হৈ আছে এই যে উতলি আছে এতিয়া মোৰ ৰন্ধা কমপ্লিট হ'ব ভাতখিনি হোৱাৰ পিছত তাৰপিছত মই গা ধুম 3টাই বাজে 2:30 বাজে কেতিয়া যে গা ধুম তাৰপিছতহে ভাত খাম এয়া আপোনাৰ কাৰণে ভাত বাঢ়িলোঁ দেখা পাইছে মটৰ আৰু মাছ দি বনাইছোঁ এইখিনি দিছোঁ আৰু এই যে ভাজি দিছোঁ এতিয়া এইখিনি এইবিলাক চব্জি ল'ব নাই আগতে দিয়া নাই আপোনাক মাতি আছোঁ আহিব এতিয়া ৰাতি 7টা বাজে মই শাহজাহানক পঢ়াব বহিছোঁ এই যে কিতাপ দেখা পাইছে শাহজাহানে মোজা পিন্ধিল মোজা নিপিন্ধাকৈয়ে পঢ়িব বহিছিল সেইকাৰণে মই পিন্ধাই দিব খোজোঁ মোক পিন্ধাই দিব নিদিয়ে নিজে পিন্ধিব নিজে বহি পিন্ধিল এতিয়া শাহজাহানক মই পঢ়াব বহিছোঁ এই যে মুনি ভালকৈ বহক শুই পঢ়িব নালাগে তো বহি পঢ়িব লাগে বৰ নিচিনাকৈ বহক এইফালে যিখিনিত বহক কিতাপটা ইয়াতে আছে বহক বহিছে এতিয়া কওকচোন পঢ়া কওক দুটা থাক আগত এতিয়া দেখো কালাৰ দুটা দেখি আছে এতিয়া এইফালে কেইটা সূতা আছে গুণকচোন 6টা আছে এইটা 1 2 3 4 5 6 6টা সূতা আছে এতিয়া আপু গুণক 1 2 3 4 5 6 ভেরি গুড শাহজাহানে গণিব পালা হৈ গৈছে 1 2 শাহজাহানে 20 লৈকে ক'ব পাৰে 1 2 ক'ব পাৰে 20 লৈকে 1 2 প্ৰায় 50 লৈকে ক'ব পাৰে সি দুষ্ট বিৰাট কথা নুশুনে পঢ়া শুনা কৰিব নোখোজে কথা নুশুনে এই যেবিলাক ক'ব কৈ আছোঁ কিয় নকওঁ কওক না
আ কওক চিধা হওক ভালকে বহক কওক এইফালে খালি দুষ্টামি মুখত চকলেট সোমাইছে বেয়া বেড বয় দেখো হা মেলক ডাঙৰ কৰি আৰু হা এইফালে বেকা হৈছে মোৰ ফালে চাই এই যে কয়টা কোচ সোমাইতে দিছি বেড বয় পৰক দশটা বাজে আর সবজি তো দিনের আছে মানে নষ্ট হয়ে গৈছে ভালকে চাফা হোৱা নাই বোধ হয় হাঁহৰ পোৱালি মুৰ্গীৰ পোৱালি কেনেকে ৰাতি উঠি খাই আছে জানো ৰাতি এতিয়া 12টা বাজে এতিয়া খাই আছে ভোক লাগিছে কান্দা কাটি আৰম্ভ হৈছিল খাব দিয়া হৈছে কেনেকে খাই আছে হাঁহৰ পোৱালি সৰু থাকোঁতে কি ধুনীয়া লাগে দেখাত ৰাতি 11টা বাজে এতিয়া মই ঘুমাম খোৱা দোৱা হৈ গ'ল ভাত খোৱা হৈ গ'ল এতিয়া যে বিছনা দেখা পাইছে কেনেকুৱা বিছনা ঠিক ঠাক কৰি তাৰপিছত শাহজান আব্বামাৰ বিছনাত আছে তাৰে পৰা লৈ আহিব লাগিব তাৰপিছত শুব পাৰিম বিছনাটো আগত পাৰি লওঁ তাৰ আগতে ভাবিছোঁ ভিডিঅ'টো কমপ্লিট কৰি লওঁ যিখিনি পাৰোঁ আজি ৰাতিপুৱাৰ পৰা যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ট্ৰাই কৰিলোঁ শ্বেয়াৰ কৰিলোঁ আশা কৰিলোঁ আজি ভিডিঅ'টো ভালেই লাগিব গোটেই দিন সবটো মই শ্বুট কৰিব পৰা নাই যিখিনি পাৰোঁ আৰু হৈ গৈছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব প্লিজ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনিয়ে বাই বাই টাটা গুড নাইট